নমস্কাৰ, মই ঐতিহ্যমণ্ডিত ৰংপুৰ ওৰফে শিৱসাগৰৰ নিবাসী। মই এইবাৰ আহিবলগীয়া চৰকাৰখনক অনুৰোধ কৰি ক'ব বিচাৰিছোঁ যে এইবাৰ আৰু শিৱসাগৰৰ ক্ষেত্ৰত ৰাজনীতি নহয়, আৱেগ, সহায়, সহানুভূতি আৰু মানৱীয়তাৰ খাতিৰত আমাৰ শিৱসাগৰখনক এটা নৰূপত ঢাল দিয়ক। শিৱসাগৰত থকা সকলোতকৈ ডাঙৰ সমস্যাটোৱে হৈছে স্বাস্থ্যৰ সমস্যা। ৰাতি 12টা বজাত যেতিয়া এজন ৰোগীয়ে মৃত্যুৰ লগত নিজৰ উশাহৰ সৈতে যুঁজিবলগীয়া হয়, তেতিয়াহে বুজি পায় এমাৰ্জেঞ্চি হস্পিটেল এখনৰ প্ৰয়োজন। শিৱসাগৰত এমাৰ্জেঞ্চি হস্পিটেল নাই, সেইখন লাগিলে গভৰ্ণমেণ্টেই হওক বা প্ৰাইভেটেই হওক। নিশাত যেতিয়া আপুনি আপোনাৰ আপোনজনক ঘৰৰ পৰা হস্পিটেলৰ মুখে নিয়া হয়, তেতিয়া কেৱল এষাৰেই বাক্য শুনা হয় যে ডিব্ৰুগড়ৰ অভিমুখে যাওক। ইয়াৰ ভুক্তভোগী মই নিজেই। মোৰ মাৰ যেতিয়া হাৰ্টৰ অসুখত মই জয়সাগৰ চিভিল হস্পিটেলত ভৰ্তি কৰাবলগীয়া হৈছিলে, তেতিয়া ডক্টৰে আহি চাই ততাতৈয়াকৈ কৈছিলে যে সময় তাকৰ, ডিব্ৰুগড়ৰ অভিমুখে যাওক। যদি ভাগ্য ভাল হয় তেতিয়া আপুনি ঘৰৰ পৰা লৈ অহা ৰোগীজনক সুস্থ অৱস্থাত ঘৰলৈ নিব পাৰে, আৰু যদি ভাগ্য বেয়া হয় তেতিয়া তেওঁ বাটতে বিদায় দিবলগীয়া হয়। বৰ্তমান সময়ত শিৱসাগৰত এখন এমাৰ্জেঞ্চি হস্পিটেল অতিকৈ প্ৰয়োজন। দ্বিতীয়তে, যদি আমি যাতায়াতৰ ব্যৱস্থা চাওঁ, যাতায়াতৰ ব্যৱস্থাৰ কথা ক'বলৈ গ'লে, যোগাযোগ ব্যৱস্থাৰ কথা ক'বলৈ গ'লে আমি ৰাষ্ট্ৰীয় ঘাইপথৰ কথাই উল্লেখ কৰিব লাগিব। সমগ্ৰ অসমত ৰাষ্ট্ৰীয় ঘাইপথ লিড হৈ গ'ল, কিন্তু শিৱসাগৰৰ যিটো জাজিৰ পৰা ডিমৌৰ পৰ্যন্ত ৰাস্তা, সেইডোখৰ এতিয়াও লেহেম গতিত বনি আছে, কমপ্লিট হোৱাগে নাই। বাৰিষাৰ আগমনি হ'লেই এতিয়া ৰাইজক জলাযান্ত্ৰণৰ মাজেৰে এই কাৰ্য চাগে হ'লেও ব্যাহত হৈ থাকিব। দ্বিতীয়তে, যদি আমি জয়সাগৰৰ পৰা নাজিৰাৰ অভিমুখে যোৱা ৰাস্তাটো চাওঁ, সঁচাকৈ বৰ দুৰ্ভাগ্যজনক ৰাস্তা। যিসকল ব্যক্তিয়ে সদায় অহা যোৱা কৰে তেওঁলোক ইয়াৰ ভুক্তভোগী, আৰু তেওঁলোকেহে বুজি পায় ইয়াৰ জলাযান্ত্ৰণৰ বিষয়ে। তাৰ পাছতে যদি আমি ষ্টেচন চাৰিআলিৰ পৰা পুনৰ নাজিৰাৰ দিশে যোৱা ৰাস্তাটো চকু ফুৰাওঁ, সেইটো বৰ ভয়াৱহ এটা ৰাস্তা। যিসকল ব্যক্তিয়ে সদায় অহা যোৱা কৰে তেওঁলোকেহে জানে। তাৰ পাছতে আমাৰ যিসমূহ দলংসমূহো জহি খহি গৈছে। মই চৰকাৰক অনুৰোধ কৰিছোঁ যে এই ক্ষেত্ৰত এবাৰ চকু ফুৰাওক। তাৰ পাছতে যদি আমি দাঁতিকাষৰীয়াৰ আমাৰ ডিষ্ট্ৰিক্টকেইখন চাবলৈ যাওঁ, যোৰহাট আৰু ডিব্ৰুগড়। যোৰহাট আমাতকৈ প্ৰায় 30 বছৰ আগত চলি আছে, আৰু ডিব্ৰুগড় আমাতকৈ প্ৰায় 40-50 বছৰ আগত চলি আছে। শুনিবলৈ অসত্য হ'লেও অপ্ৰিয় হ'লেও ই এটা সত্য কথা। এই দুইখন ডিষ্ট্ৰিক্টতে মেডিকেল কলেজ আছে, আছাম মেডিকেল কলেজ এণ্ড যোৰহাট মেডিকেল কলেজ। ইয়াত এয়াৰপৰ্ট আছে। ডিব্ৰুগড়তো এতিয়া ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট হ'বলৈ গৈ আছে। এয়াৰপৰ্ট আমাক নালাগে, আমাৰ ৰেল আৰু আমাৰ ৰাস্তাকেইটাইটো ভাল কৰি দিয়ক। ডিব্ৰুগড়লৈ ছেক্ৰেটেৰিয়েট আহি আছে। অসমৰ দ্বিতীয়খন চহৰ বনাবলৈ গৈ আছে ডিব্ৰুগড়। এই যোৰহাট আৰু ডিব্ৰুগড়ৰ মাজত থকা এই শিৱসাগৰ নামৰ অনুষ্ঠানটিক, এই ঠাইডোখৰ কিয় এলাগি কৰিবলগীয়া হয়? নকৰিব। এইবাৰ আমাৰ দাঁতিকাষৰীয়া যিকেইখন ডিষ্ট্ৰিক্ট ইমান দুপে উন্নতি কৰি আগবাঢ়ি গৈছে, আমি আনন্দিত। আমি তেওঁলোকক দেখি সঁচাকৈ গৌৰৱান্বিত। তেওঁলোকৰ সমসাময়িকভাৱে আমাকো আগবঢ়াই নিয়ক। আহিবলগীয়া সময়ত এই 3খন চহৰ লগ লগাই দ্বিতীয়খন অসমৰ ডাঙৰ চহৰৰূপে গঢ় দিয়ক। ইয়াত বহুতো সম্ভাৱনা আছে। যদি আমি গোটেই টাউনসমূহ লগ কৰিবলৈ চেষ্টা কৰোঁ, সময় লাগিব। মই আজি কাইলৈৰ কথা কোৱা নাই, কিন্তু এটা সময়ৰ পাছত তেতিয়াতে ডাঙৰ হোৱা যিখন গুৱাহাটী চিটি, তেনেকুৱা এখন চিটি অসমত পুনৰবাৰ সৃষ্টি হোৱা নাই। গতিকে